তামোল খান খাই লওঁ ৰ'ব মানে মই এতিয়া যাব ওলাইছিলোঁ নৱস্তিক কিন্তু মোৰ মানে হেয়াৰ ষ্টাইলটোৰ বিষয়ে মায়ে যিটোহে ইনচাল্ট দিলে মই বোলো দে আৰু এইগিলাখান বাদ দি কিনে ওল্লো আৰু মানে এটুৱাকে লৈছোঁ ব্লাউজ লগৰ আপি এটাই চিলাব দিছিল আৰু এই যি মোৰ চাবিটো হনুমানটোৱে ডাকছি এইটো মোৰ লগ ঋতুই দিছিল সি মানে কেদাৰনাথক গৈছিল এইটো লকেটটো দিছি আৰু মোক মানে ব্ৰেচলেট একপাত দিছিল হেডলাও চিংচি হ'লেও মই মণিকেইটা ভালকৈ থৈ দিছোঁ আৰু এখন মোৰ গাড়ী মায়ে ডাকছি নাই কি উৰে থৈ দিছে আৰু এখন মই কৰি দিলোঁ আনবক্সিং আৰু বহুত লেতেৰা হৈ আছিল মানে এখন বহুত দিন গাড়ীখন ধোৱা নাই টাইম পোৱা নাই ইমান ব্যস্ত মই ইমান ব্যস্ত দেউতাৰ আগত মই সেনেকৈ ক'ব লাগে চেণ্ডেল লৈ মাৰিব মোক আৰু এবাগে নৱস্তি পামেই আৰু নৱস্তি এইখন হৈছে বাজাৰ কালি বৃহস্পতিবাৰ কালি এটি বাজাৰ হ'ব আৰু এইটো হৈছে আমাৰ পোষ্ট অফিচ তাতে আহিলোঁ মই ATM কাৰ্ডখন নিবা মানে মোৰ ATM কাৰ্ড আছে আৰু এইটো আমাৰ নৱস্তিৰ মেইন চক মানে বাচ্চা চকি থাকে মাজে মাজে ইয়াতে আৰু ATM খান ল'লোঁ লৈ পেলাই মই গাড়ীৰ ডিক্কিত ল'লোঁ লৈ পেলাই যাম বেংকৰ পৰা আহিলোঁ গোটেই কামখিনি কৰি এতিয়া মানে আমাৰ বস্তিত সোমাইছোঁ বস্তিত আম আছিল আম তো চাওঁ আম চাম পকছি না পকা নাই মই অ' মাই গড ইমান আম আছে কিন্তু ভাই ইমান ওপৰত কেনেকৈ পাৰিম এইগিলা পকাও নাই খালি আজি মোৰ ভাগ্য ভাল নেকি ঠানি ভাঙি আছে এইগিলা আম মইতো দূৰৰ পৰাই ঘূৰি যাম বুলি ভাবছিলোঁ বোলো ঘূৰি যাওঁ ওচৰত ঠানি ভাঙি আছে চাওকচোন এইগিলাখানা আৰু বহুত আছে মই চিঙো মানে এতিয়া তাড়াতাড়ি আমগিলা ইমান মাতি আছোঁ ঘূৰি ঘূৰিকৈ নামতে এখন মনা বেৰা তালাই থোৱা হৈছিল লৈছোঁ কি আছে মই আম গালি পাৰিলেও ভাল লাগিলে আৰু মোৰ ভিডিঅ' এইগিলাখানে নাচেও ঠিকে গম পাব মই চুৰ কৰা বুলি এক মনা হৈছে আম মই দাঙিব পৰা নাই জালমে চালমে মা প্ৰেছাৰ উঠি গৈছে মাথা চাথা সোমাইছে জংপেনে সোমাই গৈছে জালমে ইমান জালমে হ'ব লাগে না বাপা আৰু এনেকৈ মাজে মাজে আমৰ ঠানি ঠানি পৰি ভাঙিলি ভাল লগা হয় আৰু ঘৰ আহি ৰখি না ডাইৰেক্ট আম কাটি দিছোঁ এইটো হ'ল ৰাহুল আৰু এইটো হ'ল শংকৰ এইটো হ'ল আমাৰ মিস্ত্ৰী কাকা মানে দাদাটো নাৰায়ণ দাদা আৰু এবাৰ হ'ল চম্পক তাৰ চুলি নাছিল কিয় চুলিৰ বাপ্পা মচন আৰু এবাৰ এইটো হৈছে মই মানে আমডাল আছিল মানে মিঠা অলপ পকলি ভাল লাগে কাঁচাতে খাই ভাল লাগে কিন্তু পাৰা মানুহৰ অভাৱত আমাৰ ইনকে থাকে বস্তুগিলাখান অনিমা হালয় কেনে লাগছে আৰু এতিয়া এটা বান্ধৱীৰ বিয়াত যাই আছোঁ মানে বিয়াত যাওঁ না নাযাওঁ ভাবাতে এটা বাজি গৈছে ঘৰৰ পৰা আৰু গিফ্ট এটা কিনি ল'লোঁ লৈ কিনে ডাইৰেক্ট আহি পালোঁ বিয়াখন আহিবতে ইমান যত পাইছোঁ চিনি তিনি নাপাওঁ দৰাৰ ঘৰত পাতিছে বিয়াখন কইনাৰ ঘৰটো বাৰু চিনি পাইছিলোঁ আৰু আহি যি কইনা দুটা এটা কইনাক দেখা পাইছোঁ যোনটো মানে আমাৰ বান্ধৱী নহয় সেইটোক দেখা পাইতো চিনি বনাই মই ভাবিছোঁ ভুল বিয়াকে আহি পালোঁ নেকি সেইকাৰণে একবাৰ আমি ঘূৰিও গৈছোঁ চাওকচোন এই দুটা কইনা মানে ইহঁতে হৈছে ডাইৰেক্ট ভায়েকৰ কইনা মানে আৰু আমাৰ লগটো হৈছে ভায়েকৰ কইনা এইটো ভনীতা আৰু যিয়ে কি নহওক বিয়াখন ঘূৰি আহি হ'লেও অৱশেষত বিয়াখন খালোঁ আৰু এবাগে ঋতু আৰু সেইবাগে উজ্জ্বল আমি তিনিটাই আছিলোঁ বিয়া খাবা আৰু ধুনীয়াকৈ বিয়া চিয়া খালোঁ আৰু তাইকো যুগ্ম জীৱনৰ বহুত শুভেচ্ছা জনালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে বাই